हेलो फ्रेंड्स मैं बंदिता आपनालोকক स्वागतम जनाइছো मोर चैनेलले मैं আজি आपनालोकले এটা বহুত সহজ আৰু সিম্পল বাদামৰ ৰেচিপি লৈ আহিছো যোনটো आपनालोকে বনাই খুব ভাল পাব আৰু জনাব মোক কেনেকুৱা লাগিছে বনাই পেলাই আৰু যদি ভাল পায় তেতিয়াহলে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু বেল আইকনটো ক্লিক কৰি দিব নহৰু উৰদ ডাল আৰু পিয়াজ যিহেতু আমি বাদামৰ চাটনি বনাইছো আমাকটো বাদাম লাগিবই প্ৰথমতে পেন এখন গৰম কৰি পেলাই বাদামখিনি रोस्ट কৰি লব বাদামখিনি লৰাই থাকিব যাতে বাদামখিনি জ্বলি না যায় বাদামখিনি হতে খালি 1 মিনিট মানহে লাগিব দেখিছেনে হৈয়ে গল আমাৰ বাদামখিনি এতিয়া পাত্ৰ এটাত বাদামখিনি এক্সট্ৰাকে থৈ দিব আমি পাছতহে ইউজ কৰিম বাদামখিনি এতিয়া আমি বাদাম চাটনিৰ কাৰণে মছলা ৰেডি কৰিম প্ৰথমতে গৰম পেনখনত তেল দিব 1 চামুচ তাৰ পাছত গোটা জিৰা 1 চামুচ দি দিব জিৰাখিনি ফুটাৰ পাছত উৰদ ডাল 1 চামুচ দি দিব যেতিয়া উৰদ ডালখিনিত অলপ লাইট ব্ৰাউন কালাৰ দেখিব তেতিয়া আপোনালোকে পিয়াজখিনি দি দিব এতিয়া শুকান জলকীয়া কেটা দি দিব গেছটো মিডিয়াম ফ্লেমত থৈ দিব যাতে মছলাখিনি ধৰি না যায় আৰু আপোনালোকে ভালকে ভাজিব পাৰে মই অলপ হিং দি দিছো এটো অপচনেল হয় আপোনালোকে যদি নাই নিদিবও পাৰে এতিয়া শুকান জলকীয়াৰ গুৰি দি দিব এই ৰেচিপিটো মই সাউথ ইণ্ডিয়ান চাটনিৰ পৰা ইনস্পায়াৰ্ড হৈ বনাইছো হেতু কাৰণে মই হিং দিছো এতিয়া তেতেলীৰ ফুটাটো দি দিব তেতেলীখিনি মই গুটিৰ সৈতে দিছো যেতিয়াই পিচিবলৈ হ'ব চাটনিৰ কাৰণে তেতিয়া কিন্তু গুটিখিনি উলিয়াই ল'ব মছলাখিনি ৰেডি হোৱাৰ পাছত মিক্সিৰ জাৰটোত বাদাম দিব মছলাখিনি দিব নিমখ দিব ঢাকনখন দি পেলাই গ্ৰাইন্ড কৰি দিব খুলি পেলাই অলপ পানী দিব আকৌ ঢাকনখন মাৰি পেলাই গ্ৰাইন্ড কৰি দিব দেখিছেনে চাটনি টেক্সচাৰটো পানী দিয়াৰ পাছত কমপ্লিটলি চেঞ্জ হৈ গ'ল মই গ্লাছৰ বাটি লৈছো চাটনিখিনি থবলে কাৰণ আৰু এটা কাম আছে আমাৰ আমি এতিয়া পেন গৰম কৰিম ডাবল তৰকাৰ কাৰণে প্ৰথমতে 2 চামুচ তেল গৰম কৰি ল'ব তাৰ পাছত সৰিয়হখিনি দি দিব উৰদ ডাল দি দিব 1 চামুচ নৰসিংহ পাত দি দিব শুকান জলকীয়া এটা দি দিব গেছটো মিডিয়াম ফ্লেমত ৰাখিব যেতিয়াই দেখিব উৰদ ডালখিনি ব্ৰাউন কালাৰৰ হৈ গ'ল তেতিয়াই তৰকা লগাই দিব এতিয়া ভালদৰে মিক্স কৰিব চাটনিখিনি আৰু বনাই চাব ঘৰত কেনেকুৱা লাগিছে ক'ব তাৰ পাছত কমেন্টত